হেল্ল' গাইজ, কি খবৰ? আজি মাছৰ বইল বনাব লৈছোঁ। তাৰ বাবে দৰকাৰ হৈছে আলু, পুৰি লোৱা বিলাহী, জলকীয়া, মান ধনিয়া, আদা, ৰচুন, পিঁয়াজ আৰু খৰিচা। আৰু পিঠাগুড়ি 2 চামুচ মই পানীৰ লগত মিক্স কৰি লৈছোঁ। এয়া দেখিছেনে, পানী উতলিলে কেৰাহীখনত। মই লোহাৰ কেৰাহীত বনাইহে ভাল পাওঁ, ননষ্টিক পেনবিলাকত বনোৱাতকৈ। আৰু পানীখিনি উতলাৰ লগে লগে মই কাটি থোৱা আলু কেইপিচ ইয়াত দি দিলোঁ। আলুখিনি উতলাৰ লগে লগে বইল হোৱাৰ লগে লগে তাত মই যে কাটি থৈছিলোঁ সৰু সৰুকৈ পিঁয়াজখিনি, সেইখিনিও ইয়াত এড কৰি দিলোঁ। এতিয়া আলু আৰু পিঁয়াজখিনি উতলিবলৈ ধৰাৰ লগে লগে কেঁচা মাছ 3 টুকুৰা মই ইয়াত দি দিলোঁ আৰু সোৱাদ অনুসৰি নিমখো এড কৰি দিলোঁ। ইয়াত পিছে হালধি দৰকাৰ হোৱা নাই দেই। এয়া মই এতিয়া খৰিচা এড কৰি দিছোঁ আৰু পেষ্ট বনাই লৈছিলোঁ শুকান জলকীয়া, আদা, ৰচুনৰ, সেইখিনি ইয়াত দি দিছোঁ। আৰু লাহেকৈ পুৰা বিলাহীটো কাটি লৈছিলোঁ, সেয়াও মই এড কৰি দিলোঁ। আৰু সেয়া যে মই পিঠাগুড়ি বনাই থৈছিলোঁ পানীৰ লগত মিক্স কৰি, সেইখিনিও এতিয়া বৰ্তমান এড কৰি দিছোঁ। গুটিখিনি দিলে মানে অকণমান থপথপীয়া হয় আঞ্জাকণ, সেইকাৰণে পিঠাগুড়ি দিলে মানে ভাল লাগে খাই। এতিয়া মাছখিনি আঞ্জাখন প্ৰায় সিজিয়ে গৈছে। এতিয়া মই মান ধনিয়া দি দিছোঁ আৰু সিজি যোৱা আলুবিলাক হেতাখনেৰে ভাঙি দিছোঁ কেইটুকুৰমান। এতিয়া প্ৰায় হৈয়ে গৈছে আঞ্জাখন, প্ৰায় সিজিবলৈ ধৰিছে। খুব ভাল লাগে এনেদৰে খাই চাবচোন। মান ধনিয়া আৰু খৰিচাৰ কথা ক'বই নালাগে, খুব ইয়াৰ জুতিটো মিলে। এয়া প্ৰায় হৈয়ে গ'ল। কেনেকুৱা পালে জনাবচোন খাই। মই এনেকৈয়ে বনাই খাই ভাল পাওঁ। থেংক ইউ ফৰ ৱাচিং।